আজি বনোৱা হওক মচুৰ দালিৰ এখন ধুনীয়া পকৰি তৰকাৰী বহুত বেছি খাবলৈ সোৱাদ হৈছে সঁচাকৈ কৈছোঁ আপোনালোকেও মই মনৰ ধৰণে বনাবচোন খাবলৈ বহুত বেছি ভাল লাগিব তেনেহ'লে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মই পিঁয়াজ আদা নহৰু আৰু বিলাহী এনেকৈ মই ভাজি লৈছোঁ তাৰপিছত সেইখিনি মিক্সিত মাৰি কিনে এনেকৈ তেলত দি দিছোঁ আলুখিনি পিছে মই ডিপ ফ্ৰাই কৰি লৈছিলোঁ আগতীয়াকৈ এনেকৈ আপোনালোকে কৰি ল'ব নকৰিলেও হয় এনেকৈ দি দিলেও সিজিব বাৰু হয়তো ফ্ৰাই কৰি দিলে অকণমান খাবলৈ ভাল লাগে আৰু শেষত মই ইয়াত গৰম মছলা দিছোঁ আৰু ধনিয়া দি দিছোঁ অকণমান তাৰপিছতে ঘি অকণমান দি দিছোঁ এয়া হৈ গ'ল ৰেডি আপোনালোকে খাই চাব